Patanjali Yoga Sutra, Chapter 1, Verse 27. Yate koise, Tasya Vasakaha Pranava. Yar 1.26 or পৰা আমি ৰিলেট কৰিব লাগিব তাতে কৈছিলে ঈশ্বৰ কেনেকুৱা হয় ঈশ্বৰক আমি কেনেকৈ মানিব পাৰোঁ পূৰ্বপুৰুষৰ সকলৰ পৰা আমি ঈশ্বৰৰ বিষয়ে জানিব পাৰোঁ এতিয়া কৈছে ঈশ্বৰক আমি যোগা সাধনাৰ লগত কেনেকৈ ৰিলেট কৰিব পাৰোঁ ইয়াতে কৈছে তাস্য ভাসকাহা প্ৰণৱা তাস্য মানে ঈশ্বৰৰ কথা কৈছে কাৰণ আমি 1.24, 25, 26ত আমি ঈশ্বৰৰ বিষয়ে পঢ়ি আহিছোঁ গতিকে তাস্য ভাসকা আমি ঈশ্বৰক কেনেকৈ এডৰ কৰিম কেনেকৈ ভক্তি কৰিম ভাসকা ভাষা মিন্স বচন গতিকে কথা যোনটো আমাৰ ভোকেল এক্সপ্ৰেশ্যন আমি যেতিয়া ভগৱানক বিচাৰোঁ তেতিয়া আমি ভক্তিৰ কাৰণে কিছুমান আমি কৃষ্ণৰ গান গাওঁ আমি কীৰ্তন পঢ়োঁ আমি ভাগৱত পঢ়োঁ গতিকে তাস্য ভাসকাহ প্ৰণৱা প্ৰণৱ মানে আমাৰ প্ৰণৱ নামৰ অৰ্থটো হ'ল ওম যোনটো দ্য ইউনিভাৰ্চেল ফাৰ্ষ্ট ইউনিভাৰ্চেল ৱৰ্ল্ড ইজ ওম OM বুলিও হ'ব পাৰে বা AUM গতিকে ইয়াৰ তিনিটা মাত্ৰা থাকে প্ৰথম মাত্ৰা ছেকেণ্ড মাত্ৰা আৰু থাৰ্ড মাত্ৰা যোনটো লাষ্টৰটো গতিকে গোটেই ইউনিভাৰ্চৰ ফাৰ্ষ্ট চাউণ্ডটোৱে হ'ল প্ৰণৱ ওম চেণ্টিং গতিকে তাক কৈছে প্ৰণৱা গতিকে আমি যদি ভগৱানক মানে চেণ্ট কৰিব বিচাৰোঁ ভগৱানক পাবলৈ বিচাৰোঁ তাৰ এটাও কৈছে যে ইয়াৰ যোগ সাধনা যোগ মানে যোগ গতিকে ভগৱানক যদি পাব বিচাৰোঁ তেওঁৰ লগত মিলন হ'বলৈ বিচাৰোঁ তেনেহ'লে মই ভাচকা প্ৰণৱা গতিকে মই প্ৰণৱ বাচন কৰিব লাগিব গতিকে প্ৰণৱটো হ'ল ওম চেণ্টিং গতিকে আমি দ্য নেম অফ চাউণ্ড অফ দ্য ইণ্ডিভিজুৱেল ঈশ্বৰ গতিকে ঈশ্বৰক পাবলৈ আমি ওম চেণ্টিং বা সেইটো ভাচকা বচনটো আমি মাতি থাকিব লাগিব আমি চেণ্ট কৰিব লাগিব গতিকে দ্য ৱে টু get attached or to feel the vibe of the God is to vachakaha pranavaha